সমাগত 2026 নিৰ্বাচন নিৰ্বাচনক লৈ টঙালি বান্ধিছে ৰাজনৈতিক দলসমূহে। কি বিৰোধী কি মিত্ৰজোঁট সাজু সকলো। যিকোনো মুহূৰ্তত বিজেপিয়ে ঘোষণা কৰিব পাৰে প্ৰাৰ্থীৰ নাম। নিৰ্বাচনী ৰণদংকা বিজেপিয়ে আৰম্ভ কৰিছে 2026 নিৰ্বাচনী প্ৰচাৰ। দেৱালত লিখন কাৰ্যসূচীৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 7টা শ্লোগানেৰে ৰাজ্যৰ সকলো প্ৰান্তত বিজেপিয়ে চলাব প্ৰচাৰ অভিযান। প্ৰাৰ্থীক আসন বিতৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা। ওপৰৰ পৰা নিৰ্দেশ আহিলেই আজিয়ে বিতৰণ কৰিব পাৰে 50খন আসন। প্ৰায়বোৰ সমষ্টিতেই টিকট প্ৰত্যাশী এজনেই আছে, এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়ায়। নিৰ্বাচনৰ ৰণনীতিৰ মাজতেই কংগ্ৰেছক কটাক্ষ কৰা দেখিবলৈ পোৱা গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। মিয়াসকলৰ দুৰ্ভাগ্য, কংগ্ৰেছক ভোট দিয়ে, টকাও দিয়ে, কিন্তু উচ্ছেদৰ সময়ত কংগ্ৰেছে মিয়াক অলপো সহায় নকৰে। আমাৰ মিয়া সমাজৰ দুৰ্ভাগ্য যে তেওঁলোকে কংগ্ৰেছক ভোটো দিব লাগে, টকাও দিব লাগে, ভোটো দিব আৰু টকাও দিব, আৰু এভিকশ্যনৰ সময়ত কংগ্ৰেছ দলে সহায় নকৰে। কংগ্ৰেছে টিকটৰ নামত টকা সংগ্ৰহ কৰি আছে। কংগ্ৰেছৰ নেতাই ঘৰত বিয়া পাতিবলৈও সংগ্ৰহ কৰিছে টকা। নেতাসকলে ঘৰত বিয়া পাতিবৰ কাৰণেও টকা সংগ্ৰহ কৰি আছে। সাংসদ ৰকিবুল হুছেইনক পৰোক্ষভাৱে এনেদৰে কটাক্ষ কৰা গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰৰ মাজতে এনেদৰে আক্ৰমণমূলক মন্তব্য আগবঢ়ালে। নিউজ এক্স ৰিপৰ্ট, গণ অধিকাৰ।